আমি যেন তার কিবা পথেতে পাম প্রভু। প্রভু এক ভয়ঙ্কর বিপদের সম্মুখীন হল। ব্রহ্মা আমি রুদ্র একেবারে এই মাত্র মহাকাল আবির্ভাব হল। মহাপ্রয় একজন নিগত মহাপ্রয় মহাসাগরের জলধারায় গোটেই পৃথিবী ডুবাই পেলাম। পৃথিবী বলিবলৈ একোৱেই নাথাকিব, কেৱল দৈত্যৰ অসুৰসকল একেবাৰে ভয়ংকৰ হৈ উঠিব। এইবিলাকে সংসাৰ কৰিবলৈ ৰুদ্ৰটো কিমান সময়ৰ প্ৰয়োজন? কাৰণ দুষ্টক দমন বদ্ধ পালন অৱশ্যে কৰিবই লাগিব। দেৱৰ ভাগৱৰ পাত্ৰকৈ ভাবিছে এমন ধ্বংস হয়েছে সৃষ্টি পুনঃ গঢ়িতে জানো ইমান সহজ। অৱশ্যে এই মহাপ্ৰলয়ত পৰি কোনো কতো বাচি নাথাকিব প্ৰভু। নহয় দেৱৰী প্ৰভু মহাকালী পৰি গ'ল জংঘলী পৰ্যন্ত সত্যগ্ৰহ কিন্তু এই মহাপ্ৰলয়টো বাচি থাকিব। সৃষ্টি ৰক্ষা কৰিব পাৰি, কিন্তু কেনেকৈ দেৱৰী? প্ৰভু মহাপ্ৰলয় আৰম্ভ হোৱাৰ আগতেই প্ৰয়োজনীয় সকলোবোৰ বস্তু সংগ্ৰহ কৰি ৰাখিবলৈ জীৱ জন্তুবিলাক যাতে ধ্বংস নহয় তাৰ পুনৰ ব্যৱস্থা কৰিলে এই বিনন্দীয় সৃষ্টি ৰক্ষা কৰিব পাৰিব। আমিও তাকে পৰিকল্পনা কৰি আছিলোঁ, সময়ত ব্যৱহাৰ কৰিব লাগে। পিছে দেৱৰী আপুনি এনেদৰে সাজু কমা বৌদ্ধি বলক সাজি থাকিবলৈ নাপাহৰিব। আৰু জনা এই বাৰ্তা আপুনি নৰ সমাজত বিলাস কৰে।
মুঠ চোভালি ধৰে আমি আমাৰ অৱতাৰৰ সময় পালে গতিকে যাম সৃষ্টি পৰিধানৰ বাবে সত্য বন্ধ নিষ্পত্তি সমগ্ৰ